নমস্কাৰ ভাই বন্ধুসকল, কেনে আছে আপোনালোক? ভাবিছোঁ আপোনালোক সকলো ভালেই আছে। আজি মই হাজিৰ হৈছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ বিষয়টো হৈছে অশ্বগন্ধা। অশ্বগন্ধা এটা আয়ুৰ্বেদিক মেডিচিন হয়, আৰু ইয়াক আচলতে বেচিকেলি চাইক'লজিষ্টক ট্ৰিট কৰিবৰ কাৰণে বহুত আয়ুৰ্বেদিক ডক্টৰে ব্যৱহাৰ কৰে। তাৰ উপৰি বহুত গুণ আছে ইয়াৰ, আৰু ইয়াৰ গুণবোৰ জানিলে বহুত ভাল। তাৰ আগতে ইয়াক কোনে কোনে ইউজ কৰিব নোৱাৰে তাৰ বিষয়ে কৈছোঁ। যাৰ নেকি ডায়েবেটিছ ল' আছে, BP ল' আছে, চুগাৰ ল' আছে, তেওঁলোকে বস্তুটো ইউজ নকৰা ভাল। আৰু তাৰ উপৰি প্ৰেগনেণ্ট লেডিজ তেওঁলোকে ইউজ কৰিব নালাগে, আৰু বাকীসকলে ইউজ কৰিব পাৰে। ইয়াৰ প্ৰথম গুণ হৈছে যদি আপোনাৰ শক্তি বঢ়োৱা। অশ্বগন্ধা যোনে খাইছে তাৰ শক্তিটো বাঢ়িবই আৰু ভাল শক্তি পায়, ঘোঁৰাৰ নিচিনা শক্তি হয়। সেইকাৰণে ইয়াৰ এটা ঘোঁৰাৰ নিচিনা বাছো আহে, সেইকাৰণে বস্তুটোক অশ্বগন্ধা বুলি কোৱা হয়। এটা ভাল ঘোঁৰাৰ যেনেকুৱা গোন্ধায়, এই পাউডাৰটো তেনেকুৱা গোন্ধায়। দ্বিতীয়, কাৰোবাৰ যদি শৰীৰৰ বিষ হয়, জইণ্ট পেইন, মাছল পেইন, কিবা কিবি হয়, ঠিক তেনেকুৱা কামত এই বস্তুটো ইউজ কৰিব পাৰে। তৃতীয়, ধৰি লওক আপোনাৰ শৰীৰ উইকনেছ লাগি আছে, বডিত শক্তি নাই, তেনেকুৱা ক্ষেত্ৰতো এই বস্তুটো আপোনালোকে ইউজ কৰিব পাৰে। তাৰ উপৰি ইনচুমনিয়া, ডিপ্ৰেশ্যন, তাতো ইউজ কৰিব পাৰে। আৰু ইয়াক শুই থকাৰ টোপনি নহা বেমাৰৰ কাৰণে ভাল কাম দিয়ে। ৰাতি যদি অলপ মৌ লয়, অকণমান গাখীৰ লয়, তাতে যে বস্তুটো যদি এটুপ মৌ দি এগিলাচ গাখীৰত 1 চামুচ গুলি খোৱা যায়, তেনেহ'লে টোপনি অহাত ভাল কাম কৰে। আৰু ইয়াৰ খাৱাৰ নিয়মটো এনেকুৱাই হয় যে আপোনালোকে ধৰি লোৱা পানীৰে খাব পাৰে। এগিলাচ গৰম পানী ল'লে তাত 1 চামুচ দিলে, গুলিলে খাব পাৰে। আৰু নহয় গাখীৰ ল'লে তাত 1 চামুচ দিলে, অলপ মৌ দিলে, গুলি যদি খায়, তেনেহ'লে এই বস্তুটো ভাল কাম দিয়ে। তাতে টোপনিৰ কাৰণেতো বহুত ভালেই হয়, আৰু তাৰ ওপৰত খোৱাৰ নিয়মটো তেনেকুৱাই হয়। কিন্তু ঠাণ্ডা দিনত ইয়াক দুবাৰ খাব পাৰে, যদি গৰমৰ দিনত এবাৰেই খাব। কাৰণ বস্তুটো অলপ গৰম হয়, যিকোনো গৰম বস্তু শক্তিশালী হয় ন, কিন্তু গৰমত বেছি গৰম হৈ যাব পাৰে। কিন্তু ঠাণ্ডা দিনত দুবাৰ খাব পাৰে, 2 চামুচ ৰাতিপুৱা বা গধূলি এবাৰ। খোৱাৰ পিছত খোৱাটোৱে ভাল, তাৰপিছত তাৰ আগত খাব নালাগে। খোৱাৰ আগত যদি খোৱা যায় অলপ ডায়েৰিয়া টাইপৰ লুজ মচন নিচিনা বেমাৰ হৈ যায়। এইটো টেম্পৰাৰী হয়, 1-2 দিনৰ ভাল হৈ যায়। কিন্তু আৰু তাৰ উপৰিও ইয়াৰ বহুত গুণ আছে, আপোনালোকে ব্যৱহাৰ কৰক। যদি জিম কোনোবা ল'ৰাই কৰিছে, তেনেহ'লে শক্তি আনিবৰ কাৰণে বহুত ভাল বস্তু হয়। বহুত টাইম জিম কৰিব পাৰে। যদি জিম কৰা মাছল বনোৱাটো বহুত কাম দিয়ে। ৱেইট লছো কৰে, চৰ্বি তৰ্বিবোৰ যিবোৰ থাকে এইবোৰ কমাই দিয়ে, আৰু তাৰ উপৰি তাৰমানে আপোনাৰ মাছল বনোৱাত বহুত সহায় কৰে। ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। শ্বেয়াৰ কৰিব, অশ্বগন্ধা কিনিব। এনেকুৱা এটা বটল কিনিব পাৰে। এইটো পতঞ্জলিৰ পৰা লোৱা হৈছে, আৰু ইয়াৰ দামতো ইমান বেছি নহয়, 85 ৰুপিজ। মই ভাবোঁ সদায় যদি বস্তু কিনে তেনেহ'লে তোমাৰ ভাল ব্ৰেণ্ড থকা কোম্পানী কিনা ভাল। তেনেকুৱা ডাৱৰৰ পৰা কিনিব পাৰে, পতঞ্জলি কিনিব পাৰে, শ্ৰী আয়ুৰ্বেদা কিনিব পাৰে, কেৰেলা আয়ুৰ্বেদা কিনিব পাৰে। আৰু মই চইচ কৰোঁ পতঞ্জলি ভাল বুলি, কাৰণ বহুত ডাঙৰ কোম্পানী হয়। মই ভাবিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। লওক, শ্বেয়াৰ কৰক, অশ্বগন্ধা আনক, খাওক, বহুত ভাল হ'ব। আপোনালোকৰ জইণ্ট পেইন, মাছল পেইন সকলো ভাল হ'ব। টোপনি নহা বেমাৰ থাকিলে, ডিপ্ৰেশ্যন থাকিলে, টেনশ্যন থাকিলে, তেনেকৈ খাব পাৰে। ই হাৰ্টৰ ফাংচনতো ভাল কাম দিয়ে, আৰু সকলো বডিৰ কাৰণে সকলো ভালেই বস্তু হয়। আৰু ভাবিছোঁ আপোনালোকে ব্যৱহাৰ কৰিব। থেংক ইউ। আকৌ আহিম এটা ভিডিঅ'লৈ কেইদিনমান পিছত।